আগতে মই এতিয়া আজি নিউ জইন হৈছোঁ UPPL দলত। আজি জইনিং হোৱাৰ আগত কি দলত আছিলে? আগত কি দলত আছিলে? আগতো একো দলত থকা নাই মই, আজি ফাৰ্ষ্ট টাইম নতুন জইনিং হয়। UPPL দলত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে। কেনেকুৱা কাম কৰি যাব? UPPL দলত আহি আশা কৰোঁ আগৰ দৰে যেনেকুৱা শান্তি শৃংখলা নোহোৱা হৈছিল আমাৰ BDCত, আশা কৰিছোঁ যে আগন্তুক দিনত শান্তি শৃংখলা বজাই ৰাখক আমাৰ UPPL দলে ৰাইজৰ হকে কাম কৰি যাব। আহিলে আপুনি? আমি আজি 11 জনে জইন হৈছোঁ। কি জাগাৰ? আমি বাসুগাঁৱৰ পৰা আহিছোঁ। BCDC কি পৰে? BCDC কি? BCDC পৰে? BCDC শিবলি পৰে। আজি UPPL দলত যোগদান কৰিলে, আগত কি দলত আছিলে আপুনি? BPF দলত আছিলোঁ। BPF দলত আছিলে। কেই বছৰ BPF দলত আছিল? 4 বছৰ আছিলোঁ। 4 বছৰ। এতিয়া আজি UPPL আহি কেনেকুৱা লাগিছে মনটো? এতিয়াতো খুব ভাল লাগিছে, আমাৰ হিচাপে খুব ভাল লাগিছে। UPPL কিয় আহিলে? কি কাৰণে আহিছে UPPL? আহিলে উন্নতিৰ কাৰণে। উন্নতিৰ কাৰণে।